Hey guys, good morning. Welcome back to our new video. So, aru eta video lo apnalok swagatam janaisu. Iman din pisat vlog banaisu guys. Pray bahut din mane dhori lok 3-4 hopta pisat ki khobor hokolure sai thakibo vlog to hekhol. Guys, saok amar ete dhuniya dal kumorar goj hoise. Nije hoise ame ruwa nai aru hoy pura saru pine berakhonatu aboi dhoriছে aru logote pura tar bilakoto kapur mel dia taroto aboi dhoriছে. এয়া সব কুমড়া লগা স্টার্ট আর আমি খালো 2-3টা আপনাকে দেখাই পাইছে সাকে ভিডিওত এয়া সব কুমড়া ডাল কেনেকে লাগিছে পুরা আমার পানি ট্যাঙ্কিটো কভার কৰি ধৰিছে আৰু এতে ধুনিয়াকে কুমড়া লাগিবলৈ ধৰিছে ভিতৰত কুমড়া আছে ইয়াতে আছে বহুত গিটা আছিল কট কৰবাত আছে ইয়াতে সব দেখাছো ইটো এটা সব আৰু ইয়াতে সব দুটা কুমড়া ধুনিয়াকে লাগি আছে তো গাইস তো গাইস আৰু এটা বস্তু দেখাবলৈ বিচাৰিম আপোনালোকক জিডাল গছ আমি একেবাৰে ভাঙি গৈছিলে বতাহত তো মই কাটি দিছিলো তাৰ পিছত ধুনিয়াকে গছডাল আৰু পখা দিছে এই দেখিছে ভৰিয়াকে থানিবিলাক মই কাটি দিছিলো ইয়াতে ইয়া চাওক থানিবিলাক পুৰা একদম জুপহা কৰিবলৈ কাটি দিছিলো এই ডাল চাওক পুৰা পখা দিছে ইয়াতে আৰু এডাল হৈছে ইয়াৰে থানি তলত গুৰত শিপা ওলাইছিলে সেইডালে আনি কেনে ৰুই দিছো একদম গুৰতে এডাল থানি ওলাইছিল তাতে শিপা ধৰিছিল সেইডাল আনি দিয়াৰ পিছত ইয়াতে আৰু এডাল দুডাল হৈ গল এতিয়া আমাৰ ফুলৰ গছ ৰেড কালাৰ আৰু এইডালটো গমে পাইছে ৰঙা পাত হোৱা আৰু ইয়াতে আছে জবা ফুল এটা লাগি আছে ইয়া চাওক আৰু দেখা আছো আমাৰ গোলাপ ফুল গিডালৰ কি অৱস্থা হৈছে ইয়া চাওক গাইস গৰমত পুৰা পাত বিলাক মৰি গৈছে তথাপি গোলাপ ফুল লাগিবলৈ ধৰিছে ইয়া চাওক কৰ পেলাইছে এটা এইটো এটা 2-3টা কৰ লাগি আছে আৰু ইয়াতেও লাগিছে এটা এটা ফুল হৈছে আজি পিংক কালাৰ চাওক তো গাইস গৰমৰ বাবে গছডালৰ একেবাৰে গটি বেলাই হৈ গৈছে কাৰণ এইডাল যেহেতু বাহিৰৰ গোলাপ ফুল হয় আমাৰ ওয়েদাৰৰ গোলাপ ফুল নহয় এইডাল কাৰণ সেই কাৰণে পাত বিলাক দেখিছে জ্বলি গৈছে মানে সহ্য কৰিব নোৱাৰে গৰম ঠাণ্ডা জাগাৰ গোলাপ ফুল তো দিগল দিগলকে হেৰি বিলাক ওলাই থানি বিলাক ওলাই গোলাপ ফুলটো লাগে ৰেড কালাৰ আপোনালোকে দেখা পাইছিলে চাগে আৰু চাওক ইয়াতে দুটা পুলি আমাৰ এই গছডালৰ পুলি হৈছে যিডালৰ আপোনাক দেখাইছিলো যে এইমাত্ৰ তাতে ৰেড কালাৰ ফুল লাগিব তো এতিয়া চাওক পুৰা ঠাই দুটা পুলি হৈছে ধুনিয়াকে লাগিলে আপোনাক দেখাম আৰু কাৰোবাৰ লাগিলে জনাব এইটো মই আপোনাক সেন্ড কৰি দিম আপোনাক যদি কোনোবাই বিচাৰে আমাৰ এডাল ৰঙা কালাৰৰ যিডাল ফুল আছিল যদি কোনোবাই ইয়াৰ থানি মানে খজ বিচাৰে মানে ইয়াৰ পুলি বিচাৰে তেনেহলে মোৰ তাতে পাই যাব ইয়া সব দুটা পুলি এতিয়া আছে গাইস এতিয়া দিলে বৰষুণ চাওক দুপৰীয়া সকলোৱে বহি আছো আৰু বৰষুণৰ উপভোগ কৰি আছো ধুনীয়াকে বৰষুণৰ মনোমোহা দৃশ্য লৈ আছো তো বন্ধুসকল দিনতো ব্লগটো দেখাই পাইছিলে তো আৰু ব্লগটো দিনত বেছি বনোৱা নহল এতিয়া ৰাতি আমি ভাত খাব ওলাইছো তো ইয়া চাওক আৰু আছে ইয়াতে ভাত খাবলৈ ওলাইছে এপিনে দিশান্ত আছে ইও উঠিছে শুই আছিলে ভাত খাব ওলাইছে এটা ভাত কিটা খাও বঢ়িয়াকে কি বনাই আছে দেখাই আছো এয়া চাওক সৰু কুমুৰাৰে সৰু মাছ বঢ়িয়াকে বনাইছে তো এতিয়া বঢ়িয়াকে খাও জলকীয়াৰে তাৰে খাবলৈ ওলাইছে